15 তাৰিখে আব্দুল কালাম নামৰ এজন ব্যক্তিক ইট বাটাৰ কাম কৰি থকা শ্ৰমিকক ইয়াতে মাৰি নদীত পেলাই দিয়া এটা মাৰ্ডাৰ কেছ আপোনাৰ থানাতে ৰেজিষ্টাৰ হৈছিলে। এই সংক্ৰান্তত আপুনি তদন্ত কি প্ৰক্ৰিয়া আগবঢ়াইছে আৰু ইয়াৰ এতিয়ালৈকে কিমানখিনি আগবাঢ়িছে? হয়, তেওঁলোকে এইটো ঘটনাটো হৈছিলে 15 তাৰিখে ৰাতিপুৱা 7 বজাত হৈছে বুলি কৈছে। মানে আমাক যিখন এজাহাৰ দিছে, গতিকে তেওঁলোকে এজাহাৰখন দিছে কিন্তু 16 তাৰিখে 24 ঘণ্টাৰ পিছত আমাৰ ইয়াত এজাহাৰ আহি পাইছেহি। আৰু তেওঁলোকে মানে অভিযোগ কৰা মতে যে ইটভাটাৰ মালিকে যিজন আব্দুল কালাম তেওঁক মাতি নি পেলাই তেওঁলোকৰ ইটভাটাত কিবা পইচা সম্পৰ্কীয় কিবা এটা কথা আছে বুলি কৈ পেলাই তেওঁক মাৰপিট কৰিলে। মাৰপিট কৰাৰ ফলত পিছত তেওঁক মানে তাতে কব্জা কৰি ৰাখিছিলে। ৰখাৰ পৰা তেওঁ তাৰ পৰা পলাই গৈ পেলাই তেওঁ মানে মৃত্যুৰ ভয়তে হওক বা মাৰপিটৰ ভয়তে হওক তেওঁ পলাই গৈ পেলাই ওচৰতে থকা যমুনা নদী পাৰ হৈ যাবলৈ বিচাৰিছিলে। পাৰ হৈ যাবলৈ বিচাৰোঁতে তেওঁ মানে তাতে পানী বেছি আছিলে, পানী উটি গ'ল বুলি তেওঁলোকে মানুহে এনেই সাক্ষীবাদীয়ে দেখাৰ পৰা তেনেকৈ কৈছে, পানীত যোৱা দেখিছে। আৰু বহুত মানুহে তেনেকৈ বাঁহো দিছিলে বোলে, বাঁহ আগবঢ়াই দিছিলে উঠাবৰ কাৰণে, কিন্তু সেইটো উঠাব পৰা নগ'ল। আৰু পিছে কেইজনমানে খেদি গৈছে বুলিও কৈছিলে, তেওঁ প্ৰাণৰ ভয়তে গৈছে। আৰু তেতিয়াৰ পৰা তেওঁ মিচিং হৈ আছিলে, তেওঁ ডেড বডিও পোৱা নাছিলোঁ, নে জিন্দা আছে নে মৃত্যু হৈছে আমি গম পোৱা নাছিলোঁ। এইটো সম্পৰ্কে আমি হাৰাঘাটত এটা 40/2019 ইমান নম্বৰ কেছত আমি এটা মানে কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু তদন্ত আগবঢ়াই গৈ আছিলোঁ। তদন্তত আমি তাত FIR নেম যিজন একিউজ আছিলে তেওঁৰ লগতে আৰু এজন ব্যক্তিক আমি ইতিমধ্যে জড়িত থকা ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছোঁ। আৰু আজি আমি SDRF পাৰ্টিসহ আমাৰ পুলিচ, SDRF, ফায়াৰ ছাৰ্ভিচৰ মানুহ গোটেইখিনি লগ লাগি পেলাই আজি পুনৰ আকৌ মানে নদীত বিচৰা হৈছিলে। নদীত বিচাৰি থকা অৱস্থাত তেওঁ বালিত পুত গৈ থকা অৱস্থাত তেওঁ মৃতদেহটো পোৱা গৈছে। ঘটনাস্থলীৰ পৰা কিছু দূৰত 1 কিলোমিটাৰমান দূৰত তেওঁক পোৱা গৈছে। আৰু তেওঁক ইতিমধ্যে মানে ইনকুৱেষ্ট কৰি পোষ্টমৰ্টেমৰ কাৰণে পঠোৱা হৈছে। আৰু বাকী যিকেইজন আৰু 2-1জন তাত জড়িত আছে বুলি আমি শুনা পাইছোঁ, সেইখিনি তদন্তৰ আওতাত আমি বাকী পৰ্যায়ত আমি আনিম আৰু এৰেষ্ট কৰাৰ আমি ব্যৱস্থা কৰিম। তেওঁলোকক অভিযুক্ত আমি আজি এৰেষ্ট কৰিছোঁ, আমি কাইলৈ তেওঁলোকক প্ৰডিউচ কৰিম কোৰ্টত। 2জন মেইন অভিযুক্তৰ লগতে আৰু এজনক আমি আজি এৰেষ্ট কৰিছোঁ, এৰেষ্ট কৰা হৈছে। মানুহজনক প্ৰথমতে সিহঁতে বন্দী কৰি ৰাখিছিল, মাৰপিটো কৰিছিল, পৰিয়ালৰ অভিযোগ বন্দী কৰি ৰাখিছিল আৰু মাৰপিট কৰিছিল, গুৰুতৰভাৱে তেওঁক মানে আক্ৰমণ কৰিছিল। তাৰপিছত মানুহজনক খেদি লৈ তেওঁলোকে গুৰুতৰভাৱে তেওঁক আক্ৰমণ কৰাৰ ফলত মানুহজনক পানীত পেলাই দিলে। তাৰপিছত মানুহজনৰ মৃত্যু হ'ল। সেইটো বুলি তদন্তত আমি সেইটোৱে পাইছোঁ। আমি তেওঁক পিছে খেদি যোৱাও পাইছোঁ, সেইমতে আমি পাইছোঁ। তেওঁক মাৰপিটো কৰিছে বুলি আমি ইতিমধ্যে সাক্ষীবাদী পাইছোঁ, আৰু পোষ্টমৰ্টেম কৰিবলৈ পঠালোঁ। তাত বাকী আৰু কি ওলায়, হয়তো মানে বেলেগ ধৰণৰ কিবা ওলাব পাৰে। গতিকে সেইখিনি আমি বাকী তদন্ত পৰ্যায়ত আমাৰ আহিব। মৃত্যু হোৱা ব্যক্তিজনক যে আক্ৰমণ কৰিছিলে অভিযুক্ত কেইজনে ইতিমধ্যে স্বীকাৰ কৰিছে। মাৰপিট কৰা বুলি আমাৰ সাক্ষীৰ পৰা আমি গম পাইছোঁ ইতিমধ্যে। অভিযুক্ত কেইজনে এজনে অলপ কৈছে, তেওঁ সাধাৰণভাৱে মাৰপিট কৰিছোঁ বুলি কৈছে। এতিয়াতো নক'বই তেওঁলোকে, অভিযুক্ত কেইজনেতো পুলিচৰ আগত তেনেকৈ পটককৈ কৈ নিদিবতো। গতিকে তথাপিতো আমি সাক্ষীবাদীৰ পৰা আমাৰ দেখা মানুহ আছে, কোৱা মানুহ আছে, সেইখিনি আমি পাইছোঁ। যথেষ্ট সাক্ষী তেওঁলোকক এগেইনষ্টত পাইছোঁ। মাৰপিট কৰিছে, মাৰপিট কৰা প্ৰমাণ পাইছোঁ আমি। মাৰপিটৰ ঘটনাটো কিহৰ পৰা সূত্ৰপাত হৈছে আপুনি ক'ব পাৰিব? সেইটো মই তদন্তত জনামতে তেওঁলোকৰ লেবাৰৰ কিবা আদান প্ৰদানৰ ক্ষেত্ৰত পইচাৰ লেনদেন আছিলে। সেই পইচাৰ লেনদেনৰ ক্ষেত্ৰতে তেওঁলোকৰ এইটো কণ্ডিশ্যনটো হৈছে বুলি জানিছোঁ। তেওঁক বুদ্ধি কৰি মাতি আনি পেলাই পইচা দিবলৈ আছিলে বুলি, কিবা লেবাৰ আনিবলৈ যাওঁ বুলি পইচা তেওঁক দিয়া আছিলে, কিন্তু তেওঁলোকে সিমানখিনি সেই লেবাৰখিনি তেওঁক ছাপ্লাই দিয়া নাই। সেইটো বিষয়ৰ ওপৰতে আমি মানে প্ৰিলিমিনাৰী যিখিনি তদন্ত, পিছৰ পৰ্যায়ত আৰু যদি কিবা আছে তেতিয়াহ'লে বেলেগকৈ ওলাই যাব, সেইখিনি তদন্তত আহি যাব। বাকী অভিযুক্ত দুজনক কালি কোৰ্টত হাজিৰ কৰাব। অভিযুক্ত দুজনৰ নামটো কি? এজনে হেম চাহু, মেইন FIR যিজন আছে হেম চাহু, তেওঁক এৰেষ্ট কৰা হৈছে। আৰু তেওঁৰ লগত একিউজ এজন আছে।
মানে দলবদ্ধভাৱে তেওঁক মানে মাৰপিট কৰা হৈছে গ্ৰুপ হিচাপত তেওঁলোক এতিয়া গ্ৰুপ হিচাপে এটা গ্ৰুপ এটা আছিলে বুলি কোৱা শুনিছোঁ। এতিয়া বাকীকেইজনক ধৰা পৰিলে আহি যাব, এইটো তদন্তত আহি গৈছে কেইবাজনো আছিলে বুলি। চাহুৱে কেইজনৰ নাম উল্লেখ কৰিছে? চাইতো তেওঁ কৰ্মচাৰীয়ে বাকীকেইজন, এতিয়ালৈকে তেওঁতো যিজন ইয়াত আছে তেওঁৰ কথাই কৈছে, তেওঁ কথা কৈছে, কিন্তু আমি এইটো তদন্তত আহিছে আৰু বাকী কেইজন আছে বুলি।